Guys, welcome to our channel. আপোনালোকক সকলোকে স্বাগতম জনাইছো এনে এটি ভিডিঅ'লৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই গৈ আছো তিনিচুকীয়ালৈ আৰু তিনিচুকীয়াত কি কাৰণে গৈ আছো সেইটো কৈ আছো আপোনালোকক। আৰু তিনিচুকীয়াত এটা টিলিঙা মন্দিৰ আছে, তালৈ গৈ আছো, সেইটো জানে সবে বিখ্যাত টিলিঙা মন্দিৰ বুলি ক'লে। আৰু তালৈকে গৈ আছো বদলিনীৰ পৰা। তাৰ পৰা এতিয়া বৰ্তমান গাড়ী অহা নাই, গাড়ীৰ কাৰণে অপেক্ষা কৰি আছো। আৰু গাড়ী 6টা মানতে পাবহি, ওলাই মেলি ৰেডি দেখিছে। আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকক আপোনালোকে শেষলৈকে। ভিতৰত বহি আছো গাইজ, আৰু গোটেই মানুহ নধৰা নধৰি হৈ গৈছে, মানে গাড়ীখন সৰু হ'ল আৰু গাড়ীত নধৰা হৈ গৈছে, দেখিছে নহয় এয়া। আৰু অকণমান পিছতে গৈ আছো এয়া, এইটো আমাৰ নামঘৰটো টিংপাত খোৱালে, আপোনালোকক দেখুৱাই দিছো চাওক। নামঘৰটো টিংপাত খোৱালে, এইটো দেখিছে আৰু কি সুন্দৰ লাগিছে ফালে এইটো বাচ্চাটো, এই ধুনীয়াখন এয়া চাওক। আৰু এয়া যাবলৈ যাত্ৰা কৰি আছো। আৰু তিনিচুকীয়া পাইতামগে, এতিয়া দেখিছে নহয় এয়া জগন্নাথ মন্দিৰ। আৰু এতিয়া বৰ্তমান ভিতৰলৈ গৈ আছো, ক'ত কি আছে চব দেখুৱাই আছো আপোনালোকক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, শেষলৈকে চাই থাকক। প্ৰথমবাৰ আৰম্ভ কৰিছোঁ, জগন্নাথ মন্দিৰ পাই গ'লোহি আৰু তিনিচুকীয়া মন্দিৰ পাই যামগে। ধুনীয়া আগৰ দৃশ্যবিলাক আঁকি থৈছে, এয়া দেখিছে আপোনালোকে। আৰু এয়া চব আঁকি থোৱা আছে। শুই থকা আৰু এইফালে কোচত লৈ থকা এখন দেখিছে গেটখন। এতিয়া আমি এফালে দিয়ে সোমাই যাম আৰু এইফালে এইবিলাক ডাইৰেক্ট বনাই থৈছে এইবিলাক সুন্দৰকৈ। আৰু এইফালে এতিয়া সোমাই যাম আমি।
দেখিছে নহয়। আৰু এয়া ৰাতি হ'লে ৰাম ভাল লাগে হ'বলা। আৰু এইবিলাক দেখিছে ইফালে দি সোমাই গৈ আছোঁ। এখন ট্ৰেপুল ইয়াত আছে আৰু এইফালে এইবিলাক মন্দিৰ ভিতৰতো এইবিলাক দি চবতে। আৰু এইটো দেখিছে মন্দিৰটো। আৰু এয়া এইফালেও মন্দিৰ, চবফালে মন্দিৰ, এইফালে ফুল চুল সুন্দৰকৈ এইটো এটা কি জানো। আৰু এইফালে ঢেৰ মন্দিৰ আছে। আৰু এইফালে মই সোমাই গৈ আছোঁ। এইফালে এখন পুল ৰুই থৈছে, মাজেদি ধুনীয়াকৈ যাব পাৰি। আৰু এইফালে এইটো মন্দিৰ আৰু এইফালে এইটো। আৰু গৈ আছোঁ ভিতৰলৈ, কি পাওঁ বলক দেখুৱাই দিম আপোনালোকক। শুনিছে আপোনালোকে। আৰু এইয়া দেখিছে নহয়, তলৰ পৰা বহুত ধুনীয়া লাগিছে। কেনেকুৱা লাগিছে ক'ব কমেণ্ট কৰি। তো বহুত ওখ, কিহে বনাইছে নাজানো, সুধিব লাগিব কাৰোবাক লগ পাওঁ যদি। আৰু এয়া মন্দিৰ দেখি আছে আপোনালোকে। আৰু এয়া আমাৰ লগত অহা মানুহবিলাক। আৰু ই এটা আহিছে। আৰু এইফালে এতিয়া যাম আৰু এইফালে ক'ত কেনেকৈ আৰু দেখিছে সুন্দৰকৈ। এয়া যাম। আৰু এইফালে এটা মন্দিৰ আছে দেখিছে আপোনালোকে। আৰু এয়া কি সুন্দৰ লাগিছে, ৰাতি হ'লে আৰু ভাল লাগে হ'বলা। আৰু এইফালে দেখিছে নহয় আপোনালোকে, এইবিলাক পুৰা কিমান ওখ চাওক গাইজ। আৰু মোৰ মাতটো শুনিছে নাই নাজানো। আৰু দেখুৱাবলৈ আপোনালোকক সকলো চেষ্টা কৰি আছোঁ মই, সকলো জেগালৈ গৈ মেলি। আৰু এইফালে এয়া আছে এইবিলাক পুলি ৰুই থৈছে, ফুল চুল। আৰু এইফালে এইবিলাক দেখিছে আপোনালোকে। এয়া আৰু এয়া দেখিছে চাওক, ওপৰলৈ যাব পাৰে এইফালে বহুত ওখ মন্দিৰ। আৰু আমি প্ৰতিটো মন্দিৰতে সেৱা কৰিবলৈ আহি আছোঁ। আৰু এয়া সেৱা কৰি আছোঁগৈ। আৰু দেখিছে নহয়। আৰু এইফালে এটা মন্দিৰ আছে, সেৱা কৰিমগৈ এতিয়া। আৰু সেৱা কৰি লওঁ। আৰু এয়া দেখিছে আপোনালোকে আগৰ দৃশ্য এইবিলাক, ৰামায়ণখনৰ গোটেই সম্পূৰ্ণ দৃশ্যটোৱে আছে ইয়াত। আৰু ৰামে হনুমানক কাম হোৱা দৃশ্যটো এইটো দেখিছে আপোনালোকে। আৰু এইফালে দেখিছে এইবিলাক, আৰু ঢেৰ কিবা কিবি আঁকি থৈছে। এইবিলাক গোটেই ৰামায়ণখনে আঁকি থৈছে। আৰু এয়া প্ৰাৰ্থনা চাৰ্থনা সেৱা চেৱা কৰি হৈ গ'ল। আৰু টিলিঙা মন্দিৰ গৈ আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এইটো জগন্নাথ মন্দিৰ, টিলিঙা মন্দিৰ। আৰু এইফালে দোকান বজাৰ দেখিছে আপোনালোকে। আৰু এতিয়া টিলিঙা এটা কিনি লওঁ, তাত বান্ধি থৈ আহিম। মনৰ আশা এটা আছে পূৰ্ণ কৰিব। আৰু কিনি লওঁ চাওক। চাওক ভৰি আছে ইয়াত ধুই মেলি। তাৰপৰা ইয়াত পুৰণি টিলিঙা এদম হৈ আছে, কম দম চাওক গাইছ। আৰু এইফালে গোটেই টিলিঙাই বান্ধি বান্ধি থৈ দিছে। ইয়াত টিলিঙা সৌ ইয়াৰ পৰা সৌ তলৈকে টিলিঙাই হৈ আছে দেখিছে আপোনালোকে। আৰু এইফালে এইখিনি পৰি আছে নহয়। আৰু সেইফালে এইখিনি পৰি আছে, সেইখিনি দেখুৱামগৈ। সেয়াটো কৰি লওঁ বৰ্তমান, তাৰপৰা সেইখিনি দেখুৱামগৈ। টিলিঙাখিনি চাওক। গাইজ চাওক, একদম টিলিঙা মন্দিৰ কিহত বিখ্যাত, আৰু টিলিঙাত বিখ্যাত, সেইকাৰণে পৰা একদম টিলিঙা। আপোনালোকে দেখিছে একদম টিলিঙা চাওক। এইফালে এইখিনি, আৰু এইফালে ৰঙা কাপোৰ এইখিনি, আৰু এইফালে উৰি মুৰি ইয়াতে আছে। আৰু নাৰিকল অকণমান খাই আছোঁ, পিতাইও খাই আছে নাৰিকল অকণমান। আৰু মাকে কাটি আছে, নাৰিকল চাৰিকল কাটি হৈ গ'ল। আৰু সেৱা চেৱা কৰি আহিলোঁ। এইটোৱে টিলিঙা মন্দিৰটো আপোনালোকে দেখিছে। আৰু এইফালে গোটেই টিলিঙা লাগি আছে দেখিছে নহয়, টিলিঙা লাগি আছে। টিলিঙা ইয়াত পিন্ধাই দিছে। এইফালে এইখিনি টিলিঙা আপোনালোকক প্ৰথমতে দেখুৱাইছিলোঁ।
আৰু ইয়াতে সেয়াটা কৰি আহিলোঁগৈ মানুহ এনেকৈ লাইন পাতিছে টিলিঙা সেয়াটো কৰি আহি টিলিঙা চিলিঙা বান্ধি তাৰপৰা অকণমান এই তাত 3 পাক এনেকৈ ঘূৰিব লাগে আৰু টিলিঙাটো বান্ধিব লাগে মনৰ আশা পূৰ্ণ হ'লে এয়াই আৰু এতিয়া আমাৰ গাড়ীখনৰ ওচৰলৈ গৈ আছোঁ এয়া গাড়ীখন এইখন ওচৰতে দেখিছে আৰু গাড়ীখন পাই গ'লেহি এখন গাড়ীখনত স্পন আছে খোৱা বস্তু আছে খাই লওঁ মেলি লওঁ আৰু তাৰপিছত আকৌ ভিডিঅ' কৰি আছোঁ দে আৰু গাইজ আৰু এয়া দেখিছে গোটেই টিলিঙা চিলিঙা বান্ধি থৈ দিছে এইফালে আৰু এইফালে গৈ আছোঁ এবাৰ তিনিচুকীয়া টাউনখন চাই মেলি আমি ঘৰত যাম মানে চাহ খাবলৈ ৰখিলোঁ আমি ভাত চাত খাই অহা নাই চাহকে খাবলৈ ৰখিলোঁ আৰু বহি দি আছে চাহ খাবলৈ চাহটো খাই আছোঁ চাওক এইটো কি পিঠা জানো আৰু চাহ খাই আছোঁ ইয়াতে আৰু ইয়াত গাড়ীখন সেইডোখৰতে ৰখাই ইয়াতে ভাত খাব ল'লোঁ আৰু ৰেষ্টুৰেণ্ট অসমীয়া আৰু অৰুণাচল আৰু ভাতটো খাই মেলি যাম আৰু ইয়াত ভাতটো খালোঁ আপোনালোকক দেখুৱাই দিম কেনেকুৱা টেবুল এইফালে পোনে আহি এখন টেবুল পায় আৰু এখন আৰু সেইখন আৰু এইফালে ৰুমৰ ছিষ্টেমৰ নিচিনাকৈ আছে ধুনীয়াকৈ খাব পাৰে আপোনালোকে আৰু এইফালে ৰাস্তাটো দেখি থাকি এইফালৰ পৰা আৰু ইয়াতে ভাতটো খাই আছোঁ এতিয়া আপোনালোকক দেখুৱাই আছোঁ আৰু ইফালে এটা ৰুম আছে সেইটো ৰুমো আপোনালোকক দেখুৱাই দিবলৈ বিচাৰিছোঁ এইফালে এইটো পানী হাত চাত ধোৱা আৰু এইফালে এজোপা গছ আছে দেখিছে আৰু এইফালে এইটো ৰুম আৰু এইফালে এনেকুৱা আৰু এইফালে এইটো টিপটপকৈ খাই এতিয়া আমি গৈ আছোঁ আমি এতিয়া অলপ দেৰি পাছতে আৰু এইফালে দেখিছে এইটো কি সুন্দৰকৈ এইটো পকা এইটো চিমেণ্টে বালিয়ে মাৰি ওপৰত চিমেণ্ট অকল মাৰি দিছে মিহি হৈ এইটো বাঁহৰ কি সুন্দৰ লাগিছে ওপৰত চাওক বাঁহৰ কিন্তু এইটো পকা কৰি দিছে এখন চাওক আৰু এইফালে দেখিছে এইটো ঘৰটো সুন্দৰকৈ আৰু এইফালে এয়া চিমেণ্টটো দেখি আছে আপোনালোকে চাওক এইটো পকা দেখিছে এইটো পকা সুন্দৰকৈ মাৰি এতিয়া দিছে ইয়াতে খাই মেলি যামগৈ এতিয়া মাংস পূৰা দি আছে এজনে আপোনালোকে দেখিছে আৰু এয়া ব্ৰহ্মপুত্ৰৰ নিচেই কাষৰতে আছোঁ আমি আৰু এইফালে এখন দেখুৱাই দিব বিচাৰিছোঁ আপোনালোকক আৰু কি সুন্দৰ লাগিছে চাওক এইফালে বেলিটো এইফালে এয়া ধুনীয়াকৈ এয়া এইখন নাও সেইখন এখন নাৱৰ তাৰপৰা এইফালে আপোনালোকে দেখি পাব এয়া আপোনালোকে দেখিছে কাঞ্চনজংঘা আৰু ভিতৰত সোমালে 30 টকাকৈ ৰুপিজ এটা প্ৰতি আৰু 30 টকা দি সোমাই গৈ আছোঁ এইখন জাহাজ এখনতে নাও দেখিছে ব্ৰহ্মপুত্ৰৰ নিচেই কাষৰতে এইটো বেলিটো ডুবুং হৈ গৈছে ৰঙা হৈ গৈছে আৰু এইফালে নাওখনৰ ওচৰত যাবলৈ চেষ্টা কৰিম দিয়ে নে নিদিয়ে আৰু নাও এখন চলিলেই আৰু এয়া দেখিছে পৰিৱেশটো আৰু সুন্দৰকৈ আৰু গৈ আছোঁ ভিতৰত
কাঞ্চনজংঘা আৰু চাওক কি দেখুৱাম আপোনালোকক নাজানো আৰু ফেৰীত উঠিব নাপালোঁ সেইখন গৈ আছে ফেৰীখন আৰু এই ফেৰী আছে এইবিলাক আৰু এতিয়া নাযায় হেনো এইখন ফেৰী আৰু সেইখন গ'লেই এতিয়া এইফালৰ পৰা ঘূৰাই লৈ আহিবগৈ আৰু উঠিব নাপালোঁ এইবিলাক দেখুৱাই দিছোঁ আপোনালোকক এইখিনিকে চাওক আৰু তাৰপৰা কাৰণে যোগাৰ কৰি থৈছে হোটেল আৰু এইবিলাকত খাব পাৰে আপোনালোকে সুন্দৰকৈ আৰু এইফালে এইটো দেখিছে সুন্দৰ লাগিছে আৰু এইফালে বনাই মেলি আছে খাব পাৰে নিশ্চয় লৈ মেলি আৰু এইফালে গোটেই এইবিলাক খোৱা লেট্ৰিন বাথৰুম থকা ঘৰ দুৱাৰ আছে এইবিলাকত থাকিব পাৰে সুন্দৰকৈ আৰু দেখিছে নিশ্চয় আপোনালোকে আহি যাওক কাঞ্চনজংঘা চাই যাব পাৰিব আকৌ ঘূৰি আহি বগীবিল পাই গ'লোহি গোটেই লাইট জ্বলি আছে চাওক কেনেকুৱা সুন্দৰ লাগিছে আৰু এইফালে গৈ আছো বগীবিলৰ মাজেদি কাঞ্চনজংঘাৰ পৰা আহি এতিয়া ঘৰত ডাইৰেক্ট ঘৰ পাই গ'লোহি এতিয়া আহি আৰু লাইটকেইটা জ্বলাই লৈছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব সকলোকে আৰু এয়া দেখিছে লাইটটো জ্বলাই দিলোঁ আৰু কেনেকুৱা লাগিলে ক'ব ভিডিঅ'টো চাই কমেণ্টত আৰু আজিলৈ বাই